সেই বাল লকডাউনত খাই খাই শকত হৈ গ'লো দেই। খাৱা বোৱা খোৱা গাহৰিৰ দৰে হৈ গৈছে। গাহৰিও চাগে লাজ পাই যাব মোক দেখিলে। সন্দেহ হ'ব সিহঁতৰ মই গাহৰি নাই সিহঁত গাহৰি। এনেকুৱা হ'লে বেয়াই হ'বচোন। ৰাস্তাইদি গ'লে ছোৱালী এটাও নাচাব মোক। নাই 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 কালিৰ পৰা এক্সাৰচাইজ কৰিব লাগিব। আৰু এক্সাৰচাইজ ৰাতিপুৱা উঠি জগিং এক্সাৰচাইজ আৰু কমকৈ খাব লাগিব, ডায়েট মেইনটেইন কৰিব লাগিব। কালিৰ পৰা যি হৈ যাওক, কালি ৰাতিপুৱাৰ পৰা জগিং আৰম্ভ আৰু মোৰ ফুল ডায়েট ফুল এক্সাৰচাইজ কালিৰ পৰা আৰম্ভ। গাহৰিৰ দৰে দেখাব নোৱাৰোঁ তো বাল ধেই। এলাৰ্ম আহিব টাইম হ'লেই নেকি? কেইটা বাজিল ন? 5টা বাজিছে মাত্ৰ। 5:30 উঠি যাম দে জগিঙত, আধা ঘণ্টা শুই লওঁ। 5:30 বজাত যায় নেকি জগিঙত? 6টা মানত জগিঙত যাম। 6টাৰ পৰা যাম, 1 ঘণ্টা কৰিম। 6টাত যাম দে জগিঙত। অলপ শুই লওঁ আৰু আধা ঘণ্টা এটা। তই বোলে জগিঙত যোৱা বোলে আজিৰ পৰা কি হ'ল? এতিয়া 7টা বাজিলচোন। এই 7টা বজাত জগিঙত যাবি নেকি তই? 7টা বাজি গ'ল নেকি? জগিঙত যোৱাই নহ'ল আজি। হ'ব দে কালিৰ পৰা যাম দে। হ'ব দে কালিৰ পৰা যাম দে। জগিঙত যোৱা নহ'লে একো নাই আৰু এইটো, কিন্তু ডায়েটটো কণ্ট্ৰল কৰিব পাৰিম ন, কমকৈ খাব পাৰিম। সেইটোৱে কৰোঁ আজি আৰু বেলেগ কালিৰ পৰা কৰিম। আৰু জগিং টগিং এক্সাৰচাইজবিলাক কালিৰ পৰা কৰিম। আজি কমকৈ খোৱাটো আৰম্ভ কৰি দিওঁ আজিৰ পৰা। গাহৰি মাংস খাবি না? শেষে হ'ব নহ'লে এতিয়া। জলদি খাই যদি আহ। গাহৰি মাংস আজি বাদ দে, ডায়েট কণ্ট্ৰল বেলেগ আজি খাম। আজি পুৰা 1 কাঁহীকে ভাত মাৰি দিম, 1-2 কাঁহী ভাত মাৰি দিম আজি গাহৰি মাংসৰ লগত। বাদ দে, ডায়েটিং ফাৰ্মে যায়।